খৰগত মায়াবিনীৰ মায়াজাল আজি বাৰু খৰগত কম হবা বহিছেনে জ্যোতিপ্ৰসাদ হৈছে সভাপতি সম্পাদক বিষ্ণুপ্ৰসাদ ৰাভা জয়ন্ত হাজৰিকাই দিছে আদৰণি ভাষণ হৌৱা খগেন মহান্ত অৰ্চনা মহান্ত আছে বহি নিৰলে দেখিছো আগৰ শাৰীত প্ৰতিমা বৰুৱা বাইদেউৰ সৈতে দীপালী বৰঠাকুৰ যদিও সভা সংগীৰৰ নীল পৰণো আছে দীপালী বাইদেউৰ সৈতে বিতালী আজি ভীষণ বস্তু জনবাই দেশলৈ জুবিন আহিছে হৰক সজোৱা দায়িত্ব ভিতালীৰ অৱশ্যে সহায় কৰিবলৈ লগতে আছে গায়ত্ৰীও ভগ্নী জংকীৰ চকু আজি চলচলীয়া এই দিনটোৰ বাবেই জানো বৈ আছিল তাই দাদা আহিব হেম্পাহ পলোৱাই মনৰ কথা পাতিব আছে আন বহুতো একোটত বহি জুবিনদালৈ চাই আছে ৰাজীৱ হদিয়াই মুঠতে সৰগৰ অসম্ভৱত আজি বিশাল সভা ইয়া মঞ্চতে ভূপেন মামাই জুবিনক আলিংগন কৰিছে জ্যোতি বিষ্ণুক হেম্পাহ পলোৱাই কৈছে জুবিনৰ কথা জুবিন কোন জুবিন কিউ আৰু জুবিন কি জ্যোতি বিষ্ণুৱে মৌন হৈ শুনিছে জুবিনৰ কথা সভাৰ মাজতে সভাপতি জ্যোতি ককাইদেউ থিয় হৈ উঠিল কোনেও ধৰিব পৰা নাই কি হ'ল জ্যোতিপ্ৰসাদৰ কলাগুৰুৰ ফালে আকুল দৃষ্টিৰে চাই কলে কিবা এটা সকলো বুজি এইবাৰ বিষ্ণু ৰাভাই এক প্ৰকাৰৰ কাঢ়া নিৰ্দেশেই দিলে জুবিনদাক আজি সভাত বেলেগ গীত নহব কেৱল মায়াবিনী চলিব সৰগত এতিয়া মায়াবিনীৰ গুঞ্জন কেৱল মায়াবিনী কেৱল মায়াবিনী ধন্যবাদ সুমন্ত মাধৱ বৰাৰ ফেচবুক ৱালৰ পৰা